गरेसरा लाइसेन्स गैयै आयेन बेरेखा फार्मासिजों बुंफबदों। लाइसेन्स फार्मासिस्ट गैयालासेनो सोलिबाय थानाय फार्मासिफोरखौ थाबैनो बन्द खालामनो दाबि दैखांदों गरेसर दखरा फरायसा आफादा। तामुलपुर जिल्लानि गरेसर खाजोना बेंखननि सिङाव थानाय गरेसर ओनसोला गोबां आयेन बेरेखा फार्मासिजों बुंफबदों। अजद दैखांनाय बादिब्ला गरेसर सहराव गंनैसोल' फार्मासिनि लाइसेन्स थानायनि अनगायै गुबुन गोबां फार्मासिफोरा लाइसेन्स गैया। लाइसेन्स गैयालासेनो सोलिबाय थानाय माखासे फार्मासियाव सोलोंथाइ गोनां फार्मासिस्ट गैया। जरखायै गरेसरनि सामादर मेडिकेल हल मुंनि फार्मासियाव रातुल मित्र मुंनि गथ'साया फार्मासिस्टनि सोलोंथाइ गैयालासेनो बेरामिफोरनो मुलि बिजि आरो सेलाइन होनायनि गोख्रों अजद दैखांदों। बे गथ'साया सोलोंथाइ गैयालासेनो माबोरै फार्मासिखौ सालायबोदों बेखौ लानानै सांग्रां नोगोरारिफ्रा जिंगायाव गोग्लैदों। केशव समदार मुंनि सुबुंनि मुङाव थानाय बे फार्मासियाव बेरामिनि जिउजों गेलेनानै मुलि बिजि सेलाइन बायदि होबोनायनि उनावबो बिफानारि बिबानगिरिफ्रा बेनि हेंथायै जेबो राहा लायैनि गोख्रों अजद दैखांदों। गरेसर सहरनि गेजेराव थानाय बे फार्मासिखौ सोरखौ मेनेज खालामनानै बेबायदि बेरामिनि जिउजों गेलेबोनो साहस मोनदों होननानै गरेसर दखरा फरायसा आफादा सोंथि खालामनायजों लोगोसे बेबायदि फार्मासिफोरखौ थाबैनो बन्द खालामनो बिफानारि बिबानगिरिनिसिम दाबि दैखांदों। আমি গুৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই এটা কথা আজি খুব দুখেৰে ক'ব লাগিব। এই গুৰেশ্বৰত আমাৰ মানে এটা কথা খুব পৰিলক্ষিত হৈছে, কিছুমান মানে ফাৰ্মাচী অনুজ্ঞাপত্ৰভাৱে চলি দক্ষতা আমাৰ পৰিলক্ষিত হৈছে আৰু কিছুমান ফাৰ্মাচীত এনেকুৱাও হৈছে যিজন ল'ৰাই এতিয়ালৈকে ভাল ডিগ্ৰী পাছ কৰিব পৰা নাই বা সৰু ল'ৰা 20-21 বছৰ হৈছে তেখেতসকলকো মানে কি ৰোগীক ইনজেকশ্যন দিয়া আমাৰ পৰিলক্ষিত হৈছে। তো তেনেকৈ মানে বিভিন্ন ধৰণৰ ৰোগীবিলাকে বিভিন্ন ধৰণৰ সমস্যাত ভোগা আমাৰ দেখা পাই আহিছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষই এইবিলাক মানে ফাৰ্মাচিষ্ট দেখি পেলাও এতিয়া অনুজ্ঞাপত্ৰভাৱে চলি থকা ফাৰ্মাচিষ্টবিলাক দেখি পেলাও মানে কোনো ধৰণৰ পদক্ষেপ লোৱা আমাৰ চকুত পৰা নাই বা আমি দেখা নাই। গতিকে আমি আঞ্চলিক ছাত্ৰ সন্থাই এটা দাবী জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষক, যিবিলাক কাঠফুলাৰ দৰে গঢ়ি উঠিছে এইবিলাক ফাৰ্মাচী, যিবিলাক একো ডকুমেণ্ট নাই একো অনুজ্ঞাপত্ৰ নাই, সেইবিলাক ফাৰ্মাচীত অতি শীঘ্ৰে মানে বেন কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু বেন নকৰিলেও কমচে কম সিহঁতক অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমি এইখিনি দাবী জনাইছোঁ। হয়, একচুৱেলি মানে এইটো আমি মানে কি ক'ম, যিহেতু এই ডিপাৰ্টমেণ্ট এটা আছে চব মানে চাই হেণ্ডেল কৰাৰ কাৰণে, তো ডিপাৰ্টমেণ্টক আমি দাবী জনাইছোঁ যিবিলাক ফাৰ্মাচীত 20-21 বছৰ বা 18 বছৰ বা 19 বছৰ ল'ৰাই ইনজেকশ্যন দি আছে বা ৰোগী চিকিৎসা কৰি থকা আমি দেখা পাইছোঁ, এইবিলাক অতি শীঘ্ৰে নজৰ কৰিব লাগে আৰু ইয়াৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।